জিভাৰ জুতি নহ'লে মানে আমাৰ ঘৰত ভাতেই খাব নোৱাৰা হ'ল। আজি ৰাতিপুৱাতে মানুহজনে জালখন আনিলেগৈ, কালি ৰাতিয়ে পাতি থৈছিলে, মাছ কেইটামান লাগিলে, কিন্তু তাৰ বিপৰীতে আকৌ শেলাই বেছিহে লাগিলে। আৰু জালখন চাওকচোন একদম সেউজীয়া হৈ থাকিলে। আৰু আমি খাই বৈ আজৰি হৈ আজি মই 5 বছৰৰ পিছত আহিলোঁ ফুৰিবলৈ। এইটো মোৰ পুঠাদৌৰ ঘৰ, মানে মা দেউতাকৰ ঘৰ। ইমান দিন বিয়া সোমাবৰ পৰা মানে আহিবই পৰা নাছিলোঁ। আৰু মই আহি থাকোঁতে ৰাস্তাতে মানুহ এগৰাকী লগ পাই কথা পাতোঁতে দেৰিয়ে হ'ল। ইফালে মা, এইফালে এনাই, এইফালে মা চাহ খাইছে, এইফালে পুঠাদৌ আৰু আপা বেটাহঁতে চাই আছে মোবাইল, মানুহজনেও চাহ খাই আছে। মই মানে আহোঁতে দেৰি হোৱাৰ কাৰণে সিহঁতে চাহ তাহ খাই আজৰি সকলোৱে জিৰণি ল'লোঁ। লৈ পেলাই আকৌ পুঠাদৌৰ ঘৰত মানে ইমানেই কল লাগি আছে, ভীমকল, আৰু এথোকা মানে বহুত বেছি পকি আছে। ভীমকল খাই ভাল পায়নে আপোনালোকে? মোৰ কিন্তু ভাল লাগে। আৰু মানুহজনক ক'লোঁ ভীমকল থোকা পাৰি দিয়ে, পুঠাদৌটো পাৰিব নোৱাৰে যিহেতু বয়স হৈ গ'ল। আৰু মানে এটা দুখৰ কথা যে পুঠাদৌহঁতৰ আজিলৈকে কোনো মানে ল'ৰা বুলি নাই। মাহঁত 5জনী ছোৱালী আছিলে, গোটেই 5জনী বিয়া সোমোৱাৰ কাৰণে এতিয়া পুঠাদৌ আৰু এনাই অকলশৰীয়া হ'ল। আৰু এতিয়া পুঠাদৌ মানে যিহেতু বয়সো হৈ গ'ল, সেইকাৰণে পুঠাদৌৱে ইমান কষ্ট কৰিবও নোৱাৰে। সেয়ে মানুহজনকে ক'লোঁ পাৰিবলৈ, মানুহজনে পাৰি মেলি দিলে। আৰু পুঠাদৌৰ লগতে ধৰি মেলি কলথোকা আনি থৈছে আঠাটো যাবৰ কাৰণে। আৰু মানে আজি ঘৰলৈ কল অলপ লৈ যাম বুলি ভাবিছোঁ। আৰু ইফালে এনাই আকৌ পথাৰত মানে জাল পাতিছিলে, জালখন হেৰেঙা বুলি কৈছে, সেইকাৰণে কাৱৈ মাছ অলপ বেছিকৈ লাগিলে। 2জনীমান জীয়াই ৰাখিছে আৰু 2জনীমান বেটাই খাম বুলি কোৱাৰ কাৰণে ভাজি দিছে। ইফালে মায়ে আকৌ ব্ৰইলাৰ বনাইছে, যিহেতু আলহী গৈছে বুলি কোৱাৰ কাৰণে পুঠাদৌৱে ব্ৰইলাৰ গোটা এটাকে লৈ আহিলে। আৰু ঘৰত হাঁহ কুকুৰা নাই কাৰণে ব্ৰইলাৰকে আজি আমাক খুৱাব। আৰু ইফালে বাৰীলৈ গ'লোঁ, চাওকচোন বাৰীখন ইমান সুন্দৰ, বৰ চাফ চিকুণতাৰে ৰাখি থৈ দিয়ে, আগৰ পৰাই ধুনীয়াকৈ ৰাখে চাফা কৰি। আৰু ইফালে বাৰীত লাগি আছে ইমান ডাঙৰ ডাঙৰ ৰাবাব টেঙা, আৰুতো এমাহমানৰ পিছত খাবলৈ যে হ'বই নহয়নে? ইমান যে ভাল লাগে নহয়, টেঙা নিমখ জলকীয়া লগাই, ইমান মজা খাবলৈ। আৰু ইফালে এইবিলাক দেখিছেনে ধান জলকীয়া, আমি কিন্তু উভতা জলকীয়া বুলিও কওঁ, যিহেতু উভতি লাগে। আৰু এই জলকীয়াটো যে বহুত জ্বলাও খাবলৈ। আৰু এইটো কেনেকুৱা লাগে নাজানো, আজি ভাতৰ লগত খাই চাব লাগিব। আৰু ইফালে পুঠাদৌহঁতৰ মানে ঘৰৰ পাছফালে আছে পথাৰখন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ নহয়, খুব ধুনীয়া বতাহ মাৰি থকাৰ কাৰণে বৌৰ লগতে গ'লোঁ ফটো মাৰিবলৈ। অলপ ফটো মাৰি আহিলোঁ ঘৰলৈ, পুঠাদৌহঁতৰ ঘৰতে আছোঁ। আৰু তাৰপাছতে আকৌ বেপাৰী এজন আহিছিলে, শামুক আনিছিলে। আৰু পুঠাদৌৱে সেইকাৰণে আধা কেজিমানৰ জোখৰ শামুক অলপ লৈ ল'লে। ভালকৈ গৰম পানীত অকণমান দেৰি তিয়াই ৰাখি ইয়াত থকা যিটো পেটুখিনি ভালকৈ চাফা কৰি উলিয়াই ল'লে। আৰু পেটুখিনি দেখিছেনে অকণমান নীলা নীলা, সেইখিনি উলিয়াই লৈ ভালকৈ মানে গৰম পানীত খচি মেলি ধুই ভাজি খাব লাগিব। ইয়াত কিন্তু জ্বলা দিব লাগিব দেই, জলকীয়া দিলে, লগতে পিঁয়াজ কেইটামান যদি বেছিকৈ দি দিয়া হয় আৰু বেছি সোৱাদ লাগে খাবলৈ। আৰু এতিয়া আমি বনাই মেলি খাব লাগিব আৰু ঘৰলৈতো গুচি আহিব লাগিব। সেইকাৰণে সোনকালে খাই মেলি আজৰি হৈ আহি গ'লোঁ ঘৰলৈ। আজিলৈ বাই।